ইমান ধুনীয়া এটা পৰিৱেশত আৰু আপোনালোকৰ চেঁচা নৈখন মই অকণমান ওচৰৰ পৰা একদম ওচৰৰ পৰা দেখুৱাম আৰু ভিডিঅ'টি চাই কেনে পালে জনাব। এয়া হৈছে চেঁচা নদী আৰু সঁচাকৈ নদীটোৰ নামটো হিচাপত চালে নদীৰ পানীখিনিও মানে অত্যন্ত চেঁচা আৰু সেইকাৰণে নামটোও চাগে চেঁচা নদী। মোৰ লগত চেঁচা ভিডিঅ'টি আৰম্ভণিৰ পৰা আৰম্ভণি কৰিবলৈ এয়া হৈছে কলীয়া ভোমোৰা দলং। আমি গৈ আছোঁ অৰুণাচল প্ৰদেশলৈ আৰু ক'ত ক'ত ফুৰিব গ'লোঁ এইকেইটা দিন তাৰে ভিডিঅ' দি আছোঁ। আৰু এয়া চাওকচোন শাৰী শাৰী চাহ বাগিচাবোৰ দেখিলেই মোৰ জুবিন দাৰ চাহ বাগিচাৰ গীতবোৰ মনত পৰে। ইমান যে ধুনীয়া ধুনীয়া গীত আছে নহয় অসমৰ চাহ বাগিচাৰ লগত জড়িত, হয়নে নাই? আৰু এতিয়া মই আজি আপোনালোকক ঘাইকৈ দেখুৱাম চেঁচা নৈখন, যিখন নৈ লখিমপুৰ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত আৰু ব্ৰহ্মপুত্ৰৰে এখন উপনদী হয়। লখিমপুৰ জিলাৰ ধলপুৰৰ মাজেৰে এই নৈখন বৈ গৈছে আৰু প্ৰতি বছৰে এই নৈখনৰ পানী বাঢ়ি আহি এই অঞ্চলটোৰ ধলপুৰ, শিমলুগুৰি ইত্যাদি অঞ্চলৰ বিস্তৰ ক্ষতিও সাধন কৰে। কিন্তু এই নৈখনৰ নৈসৰ্গিক দৃশ্য যদি আপোনালোকে দেখা পায়, আপোনালোকৰো কিন্তু ইয়ালৈ আহিবলৈ মন হ'বই হ'ব। আৰু মই সৰুৰে পৰা আমাৰ মায়ে কৈ থকা শুনিছিলোঁ, ইয়াৰে আশে পাশে আমাৰ মাহী কেইগৰাকীমানৰ ঘৰ আছে। এই নৈখনত মানে মানুহবিলাকে বহুত এটা ডেঞ্জাৰ ৰাস্তাৰ মাজেৰে পাৰ হয়, কিয়নো নৈৰ মাজেৰে মানে ৰাস্তাটো। আৰু এতিয়া এয়া ওপৰেৰে যে দেখিছে এয়া বনাই আছে, ৰাস্তাটো কিছুদিনৰ পাছত ধুনীয়াকৈ হৈ যাব আৰু তেতিয়া মানুহে ওপৰেৰে অহা যোৱা কৰিব পাৰিব এই দলংখন হৈ যোৱাৰ পাছত। কিন্তু এতিয়া আমি কেনেকৈ যাম চাওকচোন বাৰু। এয়া ড্ৰাইভাৰো কিন্তু আমাৰ ডেঞ্জাৰ হ'ব লাগিব আৰু আমাৰ ড্ৰাইভাৰজন ডেঞ্জাৰেই হয়। খুব ধুনীয়াকৈ আমাক লৈ গৈছে আৰু মই ভবা নাছিলোঁ যে নদীতেই নুমাই দিব মানে গাড়ীখন। মই ভাবিছোঁ ৰাস্তা আছে, কিন্তু ৰাস্তা নাই। আপোনালোকে চাই থাকক আমি কেনেদৰে গ'লোগৈ চেঁচা নৈ পাৰলৈ। আৰু এয়া দেখিছেনে ইমানেই বেয়া ৰাস্তা। আচলতে এয়া মানে নদীয়েই, যেতিয়া ভৰ বাৰিষা হয় এইবিলাক চব একদম পানীৰ তলত ডুবি থাকে। আৰু এয়া দেখিছেনে এইটো নদী, ইয়াৰ মাজেৰে আমি পাৰ হৈ যাম, মানে ইফালেৰে যাব লাগিব। কিন্তু আজি আমি যিটো মেইন পিকনিক স্পট হয় তালৈকে নাযাওঁ, কিয়নো ৰাস্তাটো মানে বহুত বেয়া। গতিকে আমি ইয়াতে নৈ পাৰতে বহি, যিহেতু আমি আবেলি আহিছোঁ, অকণমান কিবা কিবি খাম, চিপছ লৈ আহিছোঁ, অকণমান ফূৰ্তি কৰিম, বহিম আৰু নৈখনৰ লগত কথা পাতিম। বেছিখিনি সময় মানে নৈৰ লগতে কটাম। আৰু এয়া চাওকচোন নৈতেই নুমাই দিছে মানে গাড়ী, একদম খাতৰা ড্ৰাইভাৰ আমাৰ বহি আছে। আৰু আজি মই ড্ৰাইভাৰজনক নেদেখুৱাওঁ ভিডিঅ'টোত, আপোনালোকে এইটো মোক নুসুধিব মই ড্ৰাইভাৰক কিয় নেদেখুৱালোঁ। আৰু এতিয়া আমি গৈ আছোঁ চেঁচা নৈলৈ। আপোনালোকে কেৱল উপভোগ কৰক নৈখনৰ নৈসৰ্গিক দৃশ্য। আৰু এয়া চাওক একদম একা বেকা ৰাস্তাৰে নৈৰ মাজেৰে আমি সেইটো চাইডেৰে মানে নৈখনৰ সিটো পাৰলৈ আমি গৈ পালোঁ। আৰু তাতেই আমি গৈ কিছু দেৰি বহিম, নৈখনত নামিম, ফূৰ্তি কৰিম আৰু আপোনালোকক যিমান পাৰোঁ মই চেঁচা নৈখন দেখুৱাবলৈ যত্ন কৰিম। আৰু মোৰ বহুদিনৰ পৰা মন হৈ আছিলে চেঁচা নৈত ফুৰিবলৈ যোৱাৰ। আৰু আমাৰ ব্ৰহ্মপুত্ৰৰে এইটো এটা উপনৈ, একেবাৰে আমাৰ সীমান্তত আছে, অসম অৰুণাচলৰ সীমান্ত অঞ্চলত আছে। গতিকে আহক মোৰ লগত উপভোগ কৰক চেঁচা নৈৰ খুব ধুনীয়া দৃশ্য। আৰু এয়া দেখিছে ডাঙৰ মেলিন্দ্ৰা বটল আৰু চিপছ লৈ গৈছোঁ। আৰু এনেদৰে ধুনীয়াকৈ যদি নৈৰ পাৰত নৈৰ কুলু কুলু শব্দ উপভোগ কৰি বহে আপোনালোকে, ভাবকচোন কিমান ভাল লাগিব। মই বাৰু বেছিকৈ বকি আছোঁ নেকি বাৰু আপোনালোকে উপভোগ কৰকচোন দৃশ্যটি। আৰু চাওক সেয়া দূৰত কি দেখিছে, এটা খুব মৰম লগা কুকুৰ। আচলতে এইকেইটা দিন কিমান গৰম আপোনালোকেতো গমেই পাইছে। গতিকে সিও একে ধুনীয়াকৈ নৈৰ মাজত বহি লৈ পূৰা এনজয় কৰি আছে, পূৰা মস্তি চলি আছে। আৰু মই মাতিলোঁ আৰু মাতাৰ লগে লগে আহিছে। হয়তো ইয়াতে মানুহবিলাক আহিয়ে থাকে, তেওঁলোকে চাগে খাবলৈ দিয়ে, আগে পিছে পূৰা অভ্যাস আছে। গতিকে মানুহ দেখি অকণমানো ভয় কৰা নাই, ধুনীয়াকৈ আমাৰ ওচৰলৈ আহিছে। আমি কিবা কিবি কুৰকুৰি, পপকৰ্ণ এইবিলাক লৈ গৈছিলোঁ, খাবলৈ দিছোঁ আৰু খাইছে। বহুত ধুনীয়া কুকুৰ, দুটা আছে, এটাও নহয়, দুটা একেবাৰে লগে ভাগে আছে। পানীখিনি মন কৰকচোন কিমান ধুনীয়া ঢৌ খেলি খেলি। আৰু পানীৰ স্পীডটো চাওক, ইমান স্পীড। মই এতিয়া ভাবি আছোঁ যে নামিম নে নানামিম, ভয়ো লাগে অকণমান। কিন্তু কুকুৰকেইটাৰ পৰা অনুমানটো গম পালোঁ যে পানী একেবাৰে নাই, কাৰণ আপোনালোকে দেখিলে কুকুৰকেইটাৰ আঁঠুৰ মানে এইখিনিৰ তললৈকেহে পানী আছে। দেখাত বহুত পানী যেন লাগিছে, যেন বহুত ঢল, একদম উঠিয়ে যাম, কিন্তু সিমান পানী নহয়। গতিকে নামিলোঁ কিছু দেৰি পাছত। প্ৰথমতে বহিলোঁ, ফূৰ্তি কৰিলোঁ, কথা পাতিলোঁ, খালোঁ ল'লোঁ। তাৰপাছত আমি
এজন এজনকৈ ধুনীয়াকৈ নামিলোঁ আৰু মই যিমান পাৰি ধুনীয়াকৈ দৃশ্যটি মোবাইলৰ কেমেৰাতে আবদ্ধ কৰিবলৈ যত্ন কৰিলোঁ যাতে আপোনালোকক দেখুৱাব পাৰোঁ চেঁচা নৈখন আপোনালোকে নহাকৈ যাতে ফিল কৰিব পাৰে চেঁচা নৈৰ চেঁচা সুবাস আৰু এয়া আমিয়ে নহয় বহুত মানুহ আহিছে এজন দুজনকৈ আহিয়ে আছে এইখনৰ পিছত সিখন গাড়ী ইয়াতে লাইন লাগি গৈছে আমাৰ কাষতেই আমি থাকোঁতেই দেখিবলৈ পালোঁ আৰু এইখিনিয়ে ইমানখিনি সময় কটালোঁ আমি তাৰ পাছত ঘূৰি আহিলোঁ এইখিনি মই ভিডিঅ' কৰিলোঁ উভতি অহাৰ দৃশ্যটো আৰু এয়াই নৈৰ মাজেৰেই আমি আকৌ উভতনি বাটত উভতি আহিলোঁ দেখিছানে কেনেকুৱা ডেঞ্জাৰ বাৰিষা কালতো এনেকৈ মানুহ দৌৰি দৌৰি এইটো ৰাস্তাৰে পাৰ হৈ যায় আৰু কেতিয়াবা হঠাৎ পানী নামি আহে পাহাৰৰ পৰা বেছিকৈ গতিকে খুবেই ডেঞ্জাৰ হৈ যায় কিন্তু এতিয়া দেখিছে ওপৰত এখন দলং বনাই আছে দলংখন হৈ যোৱাৰ পাছত সিফালে চাগে মানুহ অহা যোৱা কৰাৰ সুবিধা কৰি দিব গতিকে ইমানখিনিয়ে দেখুৱালোঁ আজি চেঁচা নৈখন আপোনালোকক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যিসকলে চেঁচা নৈ নাম শুনি আছিলে দেখা নাছিলে আজি মোৰ ভিডিঅ'টিত ওচৰৰ পৰা দেখিলে বুলি আশা কৰিছোঁ ধন্যবাদ